হেল্ল' গাইজ, তো আজি হ'ল বহাগৰ 6 তাৰিখ, কিন্তু সাত তিথি বুলি কয়, ঠিক আছে। 6 তাৰিখ কিন্তু বহাগৰ এইটো সাত তিথি বুলি কয়। আৰু এই সাত তিথিৰ কাৰণে আজি কি হ'ব, আমাৰ যিটো গাঁৱৰ মন্দিৰ আছে, গোঁসাই আছে, সেই গোঁসাইটো কি হ'ব, গাঁৱে গাঁৱে ঘূৰাব, মন্দিৰে মন্দিৰে ঘূৰাব। আৰু এই মন্দিৰে মন্দিৰে যিটো ঘূৰাব, ঘৰে ঘৰে ঘূৰাব, তো আমিও কি কৰিছোঁ, আমিও সেই গোঁসাইটো আমাৰ ঘৰত এইবাৰ ৰাখিম। তো ৰখাৰ কাৰণে কি হয়, এইবিলাক কলপুলি গাড়িছোঁ, তাৰপিছত এইফালেও গাড়িছোঁ, এই ৰাস্তাটো গাড়িছোঁ, এইবিলাক আপুনি চাব পাৰে। তো আপোনালোকে এইবিলাক কলপুলি গাড়িছোঁ, কলপুলি যে গাড়িছোঁ, তাৰপিছত আপোনালোকৰ এই সাত তিথিত গোঁসাইটো কিয় ফুৰোৱা হয় বা গোঁসাইটো ঘৰত কিয় ৰখা হয়, ঠিক আছে। তো আপোনালোকেও যদি পাৰে, আপোনালোকৰো যদি গাঁৱৰ ঘৰ, আপোনালোকে ৰাখিব চেষ্টা কৰিব। কাৰণ ঘৰত পূজা পাতল কৰি থাকিলে অলপ শান্তি অহা বুলি, বা শান্তি অলপ কিবা অহা বুলি মানে ভাৱধাৰণা হয় বা আহে। ঘৰত যদি পূজা পাতল কৰি থকা হয়, তো ঘৰত অলপ শান্তি কিবা অহা বুলি এনে ভাৱ হয় বা আহে। তো আপোনালোকে যদি পাৰে এনেকুৱা ধৰণৰ ঘৰত পূজা পাতল কৰিলে ভাল। বছৰত এবাৰ দুবাৰ হ'লেও ঘৰত যাতে পূজা পাতল কৰিব পাৰে, আৰু পূজা পাতল কৰিলে কি হয়, মনটো অলপ ভাল লাগে। তো আপোনালোকেও যদি পাৰে এনেকৈ ৰাখিব। এতিয়া মই কি কৰি আছোঁ, এইবিলাক যে আম পাত আছে, এই আম পাতবিলাক এই কলগছবোৰত মই সূতা আৰি কেনে দি দিম, ঠিক আছে। এইবোৰ যে আম পাত আছে, আম পাতবোৰ মই কি কৰিম, আম পাতবোৰ এই কলগছবোৰত মই কি কৰিম, সূতা আলাই কেনে কি কৰিম, আম পাতবিলাকে যে আলাই দিয়ে, আম পাতবিলাক মেৰিয়াই সেই মেৰিয়াই কেনে ফাঁচ কৰি দিম। তো কেনেকৈ দিম আপোনালোকে চাই থাকক। বহুতে আজিকালি গাঁৱৰ ল'ৰাবিলাকে বহুতেই আজিকালি এইবিলাক কিছুমান কাম নাজানে। তো এইবিলাক কাম শিকিব লাগে, যিহেতু আমি গাঁৱৰ হয়। তো এইবিলাক কাম শিকি থ'লে ভাল, কেতিয়াবা কৰিব লগাত পৰিবও পাৰে। তো আমি সৰুৰ পৰা এইবিলাক কাম কৰি আছোঁ, যিহেতু গাঁৱত বাস কৰোঁ, যিহেতু গাঁৱৰ কিছুমান খেতিৰ কাম হওক, এইবিলাক কিছুমান কামো আমি জানো। তো আপোনালোকে এইবিলাক কৰিবলৈ চেষ্টা কৰিব। আপোনালোকে আজি মই এতিয়া কৰি আছোঁ কি, এইবিলাক সূতা আলাৰ পিছত আম পাতবোৰ মেৰিয়াই দিম। তো আপোনালোকে চাই থাকক। তাৰ আগতে মই চাহ খাই লওঁ, ঠিক আছে। ৰাতিপুৱাৰ পৰা এইবিলাক কাম কৰিলোঁ, কলপুলি গাড়িলোঁ, 6ডাল কলপুলি গাড়িলোঁ, কাটিলোঁ। তাৰপিছত মই এতিয়া কি কৰিম, চাহ খাই লওঁ। যিহেতু চাহ খোৱা নাই, বহুত ভোক লাগিছে। চাহ খোৱাৰ পিছত মই আম পাতবোৰ মেৰিয়াই দিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক, চব ইণ্টাৰেষ্টিং হ'বলৈ গৈছে, ঠিক আছে। প্ৰথমতে চাহ খাই লওঁ, ঠিক আছে। চাহ কেৰি খাম, ভৰা গুড়া। তো প্ৰথমতে খাই লওঁ, খাই পেলাই কামবিলাক কৰি আছোঁ। কলগছত যিবিলাক সূতা আছে, সেইবিলাক সূতাত কি কৰিম, এই আমৰ পাতবিলাক মেৰিয়াই দিম। কেনেকৈ মেৰিয়াই আপোনালোকে চাই থাকক, ঠিক আছে। বহুতে আজিকালি নাজানে। আমৰ পাতবোৰ মেৰিয়াই কেনে তাত সেইটো দিব লাগে, সেইবিলাক দি আছোঁ মই। প্ৰথমতে চাহখিনি খাই লওঁ, তাৰপিছত চাই থাকক। বহুদিন গুড়া খোৱা নাছিলোঁ, ঠিক আছে। আজি গুড়া খাই কিবা পেটটো ঘূৰাই দিয়ে নেকি, চাওঁ কি হয়। তাৰমানে আজি তেল দিয়া কিছুমান বস্তু নাখাওঁ, এই নিমকি ভুজিয়া এইবিলাক নাখাওঁ এতিয়া। আজি গোঁসাইটো ৰখাৰ পিছত, যিটো গোঁসাইটো আহিব প্ৰসাদ দিয়াৰ পিছতহে খাম। তো এতিয়া সেইকাৰণে গুড়া খাই আছোঁ আজি। তো গাইছ, এতিয়া মই আমৰ পাতবোৰ আলাম। আমৰ পাতবোৰ কেনেকৈ আলাম মই আপোনালোকক দেখাই আছোঁ, ঠিক আছে। তো এই আমৰ পাতবোৰ কেনেকৈ লাগে, এনেকৈ ধৰি পিনে আপোনালোক যদি আছে সেইটো এনেকৈ দিলে হৈ যাব, এনেকৈ এইটো